Hello guys, কি খবৰ আহক আপোনালোক সকলো ভালে আছে কি মোৰো ভাল মই নিহাইকা স্বাগতম জনাইছো ইউটিউব চেনেলৰ লগতে মোৰ অন্যটা ভিডিঅ' আজি মানে বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' লৈ আহিছো আৰু আজিটো ভিডিঅ'টো হৈছে ৰাস মহোৎসৱৰ উপলক্ষে তো এতিয়া দেখিছে এয়া আন্ধাৰে হ'ল মই এতিয়া ৰেডি হোৱা নাই মই আজি মানে এনেকৈ লৈছোঁ ৰাসত একদম সৰুতে গোপালৰ লগত লৈছিলোঁ তাৰপৰা আজি এইবাৰ লৈছোঁ ধৰিত্ৰী বসুমতী লৈছোঁ যিহেতু মই ইমান মোৰ এক্সপিৰিয়েঞ্চ নাই তো এইবাৰ প্ৰথম কৰিম আপোনালোকে চাই কেনেকুৱা হৈছে কমেণ্ট বক্সত মোক জনাব যিহেতু ভয়ো লাগি আছে কেতিয়াও কৰা নাইকিয়া তো আজি তেনেকৈ ভয়ে ওলাইছোঁ আৰু তেওঁ মানে ভগৱানৰ চৰণত আশীৰ্বাদ লৈ যাতে যিহেতু ভয় লাগি আছে কাৰণ এবাৰ প্ৰথম কৰিম তো সেইকাৰণে মানে চাই যাব আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো মই গোটেইখন ৰাস দেখাব নোৱাৰিলোঁ মই যিমানখিনি পাৰোঁ মই সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া মোৰ এয়া দেখিছে ৰেডি হোৱাই নাই তো এতিয়া মই যিমানখিনি মোৰ বস্তু আছে চব গোটাই মেলি থৈ দিয়া আছে এইখিনি মই লওঁ ৰেডি হওঁ তাৰপিছত একদম ৰেডি হৈ মেলি আপোনালোকক লগ পাই আছোঁ তো ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ
সুমতি, তুমি কোনো চিন্তা নকৰিবা। মই কওঁ শুনা, পৃথিৱীত বসুদেৱ নামে মোৰ এজন মহাভক্ত আছে আৰু মই অতি সোনকালে বসুদেৱৰ গৃহতে কৃষ্ণ ৰূপে জন্ম ল'মগৈ। তাৰ পাছত অত্যাচাৰী অনাচাৰীসকলক মই নিজ হাতে নিধন কৰি তোমাৰ বুকুত মই শান্তিৰ প্ৰতিষ্ঠা কৰিম। চোৱা চোৱা দেৱী, তুমি কোনো চিন্তা নকৰিবা। আৰু এতিয়া মই বসুমতিটো মোৰ কমপ্লিট হৈ গ'ল, তো এতিয়া মই আছোঁ বুফিৰ কাৰণে। সকলো ৰেডি হৈ আছে আৰু ময়ো এয়া। তো এতিয়া ভাইটিহঁতৰ ওচৰত আহিলোঁ মই, বাবালোকৰ ওচৰত। তেওঁলোকৰ মেকআপ চলি আছে চবৰে, তো মই আপোনালোকক দেখাইছোঁ বেগ কেনেকৈ। আৰু এইখিনি দেখিছে সকলো ল'ৰা ছোৱালীখিনি এনেকৈ ইয়াত ৰেডি হৈ আছে। এইফালে আপোনাৰ মেকআপ চলি আছে, এইফালে লাইন পাতি আছে মেকআপৰ কাৰণে। আৰু এইখিনি ছোৱালীখিনি ওলাই মেলি ৰেডি। তো এইবোৰ ময়ো আজি অতি আনন্দৰ দিন। অৱশেষৰ ভক্তি দৈত্যকেই শুভ পৰিণয় সম্পন্ন হৈছে অতি মাংগলিকভাৱে। অতি সুখী মই, মোৰ মহামিত্ৰ বসুদেৱৰ দৰে এজন ধনী জ্ঞানী প্রাণদান করা কিন্তু নহব সম্ভব। আর পরিবর্তে কোয়া বহুদেব তার বৈভবকে মহানাম
আজি তোক মই বাছি দিলো
খোৱাবোৰতো খালিয়ে আৰু ইমান ধুনীয়া ধুনীয়া লাডু আছিল সকলো শেষ কৰিলি কথা ক'বলৈ আহিছ বান্দৰে খালে কৃষ্ণই খাই বান্দৰৰ নাম দিছে হেতি কৈ ভত কৰিবলৈ
যদি দৰ্শনৰ ক্ষেত্ৰত আহিছিলা তেন্তে সেই দৰ্শন আৰু যদি আমাৰ দৰ্শনৰ ক্ষেত্ৰত আহিছিলা সেই দৰ্শন গতিকে তোমালোকে এতিয়া নিশ্চয় গম কৰা আমি ইয়াৰ পৰা ঘূৰি যাবলৈ আছো আমি কেৱল আমাৰ ব্ৰত আৰু সংকল্প পূৰ্ণ কৰিবলৈ দাসীহঁতৰ অন্তৰৰ ভাৱ জানিবলৈ কিমান আলোচনা কৰিছে নাৰায়ণ লাঞ্চনে কি মই চিনি নাপাওঁ মই সঁচাই কৈছো সেই নবীসকল তোমালোকৰ অন্তৰৰ ভাৱ পৰীক্ষা কৰি আমি জানিব পাৰিছো আজি তোমালোকৰ গৃহত তোমালোকৰ শ্ৰমিকৰ সেইদৰে কোনো উপপতিৰ সংগ বিচাৰি স্বেচ্ছাচাৰীভাৱে এই মনৰ ওচৰত প্ৰৱেশ কৰিছে যদি সেয়ে হয় তেন্তে আমি কওঁ শুনা যি নাৰীয়ে নিজ স্বামীৰ সংগ ত্যাগ কৰি পৰ পুৰুষৰ লগত দেহ আচৰণ কৰে সেই নাৰী কোনো কালে উদ্ধাৰ হ'ব নোৱাৰে বৰঞ্চ পাপ গুণ কষ্ট কৰিব লগা হয় গতিকে তোমালোকে যি পথে বৃন্দাবনত প্ৰৱেশ কৰিছিলা সেই পথে নিশ্চয় গমন কৰা তুমি আমাৰ চিত্ৰ ঘৰত কৰিলা নাৰায়ণ আমি তোমাকে বৰ্তমানলৈ গৈ কি কৰিম তুমি আমাৰ সকলোৰে ওপৰত সন্তুষ্ট হোৱা নাৰায়ণ বুজিছো মই তোমালোকৰ অন্তৰৰ ভাৱ পৰীক্ষা কৰিবৰ বাবে কিছু সময় কটুৱাই প্ৰয়োগ কৰিছিলো সেই ব্ৰজক যুৱতীসকল নাচি নাচি বিকশিত কৰি তোলো এই বৃন্দাবন গোপীসকলৰ লগত খেলা ধূলাৰ বাবে তেওঁলোক অহংকাৰত গৰ্বিত হৈ পৰিছে এই সুযোগতে ৰাধাক লগত লৈ নিৰ্জন ক্ৰিয়া আৰম্ভ কৰিব তেওঁলোকে কেনে মনোভাৱ
ৰজনজনা হ'ব ৰঙা কিয় নাচা নাচা কবিসকল বিকশিত কৰি তোলা এই মুক্তমন
মই ভিডিঅ'টো এয়া দিনতে শেষ কৰিব লৈছোঁ যিহেতু ৰাতিপুৱা শেষ কৰিব নোৱাৰিলোঁ আহি পাইছোঁ 5টা বজাত আমাৰ ৰাসখন শেষ হৈছে আৰু ঘৰ আহি পাওঁতে 5:30 আকৌ কাপোৰ চাপোৰ খুলোঁতে তাতো অকণমান টাইম গ'ল তো আহি মুখ হাত ধুই চিধা শুই দিলোঁ যিহেতু ৰাতিটো খোৱা নাছিলোঁ বহুত ভাগৰ লাগিছিলে টোপনি মাথা চাথা বিষাই গৈছিলে তো এতিয়া বোলো এতিয়া মানে দুপৰীয়া টাইমেই হ'ল মই শুই মেলি উঠিছোঁ উঠি পেলানি ভাত চাত খাই পেলানি একেবাৰে গা পা ধুই মই বোলো ভিডিঅ'টো শেষ কৰি দিওঁ আৰু যিমানখিনি পাৰোঁ মই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব তো ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চাই থকা বেল আইকন দি প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তো ইমানেই আছিল আজিলৈ বাই বাই